নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ বেলেগ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ আগত দেখাবলৈ। আজি ভিডিঅ'টো বনোৱা মূল উদ্দেশ্যটো হৈছে যে মোৰ আজি ছাগলীখিনি কি পৰিস্থিতিত আছে তাকে দেখুৱাবলৈ মই ভিডিঅ'টো বনালোঁ। আজি মই প্ৰায় কেইদিনমান হ'লেই বাৰু, এসপ্তাহমান হৈছে। মই ঘৰৰ পৰা ৩-৪ কিলোমিটাৰ দূৰতহে ছাগলীখিনি চৰাবলৈ লৈ আহিবলগীয়া হৈছে। এতিয়া মই আছোঁ সেইখিনি শিঙিমাৰি বুলি কয়। 4 কিলোমিটাৰ নহয়, কিন্তু 3 কিলোমিটাৰটো হ'ব, বেকাবেকি ৰাস্তা আছে। 3 কিলোমিটাৰ দূৰত মই আজি চৰাবলৈ লৈছোঁ ছাগলীখিনি। মানে আমাৰ ওচৰতো আছে এনেকুৱা মথাউৰি, ডাঙৰ মথাউৰি এটা আছে। একেটাই মথাউৰি, সিফালৰ পৰা আহিছে মথাউৰিটো, কিন্তু সিটো ছাইডে এটা ঘাঁহ নোহোৱা হৈ গৈছে প্ৰায়। এইটো ছাইডে অলপমান দূৰ হোৱাৰ কাৰণে ওচৰৰ গাঁৱৰ কেইখনো মানে দূৰ হয়, সেইখিনি জেগা দূৰ হোৱাৰ কাৰণে ঘাঁহ বহুত আছে। ইয়াত গৰু আলিবও নাহে, ইমান আহে কিন্তু ইমান নাহে। ছাগলী চৰাবও নাহে। ছাগলীটো নাই, মোৰ ছাগলীকেইটাই আছে ইয়াত একমাত্ৰ। সেয়ে ভাবিলোঁ মই অলপ আপোনালোকক দেখুৱাওঁ মই ছাগলীখিনিক কেনেকুৱাকৈ ৰাখিছোঁ। লগতে মোৰ নতুন ব্ৰিডাৰটোকো আজি দেখুৱাম। এইটো আপোনালোকক মই ইণ্ট্ৰডিউচ কৰা হোৱা নাই বাৰু। এইটো ব্ৰিডাৰটো, এই ব্ৰিডাৰটো হৈছে বয়স তাৰ প্ৰায় 15 মাহ হৈছে। বয়স 15 মাহ। মই ইয়াক লৈ আহিছিলোঁ জুলাই মাহৰ 30 তাৰিখে তাক মই লৈ আহিছিলোঁ, জুলাই মাহৰ। আৰু আজি হৈছে অক্টোবৰ 12 তাৰিখ। চাওক, প্ৰথম কেইদিনমান চেহেৰাটো ভাল আছিল, কিন্তু এতিয়া বৰ্তমান এইটো মানে সি একচুৱেলি ইনষ্টল ফিডিঙত থকা ছাগলী আছিল কিন্তু এতিয়া তাক মই সম্পূৰ্ণৰূপে গ্ৰেজিঙত ৰখাৰ বাবে পেট ভৰাই ঘাঁহ খাব নাপায় কাৰণে সি ক্ষীণাই গৈছে অলপমান। লগতে আৰু ব্ৰিডিঙতো লাগি আছে এইকেইদিন। ব্ৰিডিং প্ৰায় 10-12জনীমান ছাগলী ব্ৰিডিঙত লাগিল, সেইকাৰণে চাগে অলপ ক্ষীণাইছে সি অলপমান। তাতে এনে ঘাঁহ সম্পূৰ্ণকৈ পেট ভৰাই খাব নাপায়। যথেষ্ট ডাঙৰ, মোৰ আগত বিক্ৰী কৰা ছাগলীটো সমানেই হ'ব। বিক্ৰী কৰা ছাগলীটো 37 ইঞ্চমান আছিলে, কিন্তু এতিয়া বৰ্তমান 36 ইঞ্চ। মই কেইদিনমান আগত জুখিছিলোঁ ইয়াৰ 36 ইঞ্চ হাইট। আশা আছে এই 40ৰ ওচৰা-ওচৰি চুবগৈ বা 40ৰ পাৰ হ'ব, আশা এটা আছে ইয়াক লৈ। এইকেইটা মোৰ বাকীকেইটা ছাগলী সিফালে চৰি আছে। একচুৱেলি সিহঁতে নীলাজী খাই আছে, নীলাজী, যিটোক আমি লাজিকিলতা বনো কয় নেকি কিছুমান ঠাইতে। আমাৰ এটাকো আমি নীলাজী বুলি কওঁ। এই নীলাজীটো খালে একচুৱেলি ইহঁতৰ ডাইজেষ্টিক নহয়, মানে শৌচ পায়খানাবোৰ ভাল হয় সিহঁতৰ। যদি কেতিয়াবা ছাগলীজনী বা গৰু পায়খানা নিচিনাকৈ যদি গোটা গোটাকৈ পায়খানা কৰে, আপোনালোকে কাম এটা কৰিব, সিহঁতক এদিন কি বোলে, মানে বেছিভাগ নহয় আৰু 30% কি 20% মান সিহঁতক নীলাজী খুৱাই দিব। এনেও সিহঁতৰ মানে হেৰিটো পায়খানাটো নৰ্মেল হ'বগৈ আৰু নৰ্মেলত আহি যায়গৈ। এইটো খাব লাগে। সেইকাৰণে মই মাজে মাজে য'ত দেখা পাওঁ, যদি মই কেতিয়াবা দেখা পাওঁ বোলে ক'ৰবাত নীলাজী এনেকুৱা বহুত আছে নীলাজী, তেতিয়া মই এনেকৈ সোমাই দিওঁ ছাগলীখিনি গাতে। তেতিয়া মানে শৌচ পায়খানা সিহঁতৰ ইমান নহয়। শৌচটো ভাল কৰিব নোৱাৰে দিয়ক এইটো নীলাজীটোৱে। কিছুমানে ক'ব চাগে শৌচ ভাল কৰিব পাৰে, কিন্তু শৌচ যেতিয়া ঢিলা হৈ যায়, ঢিলা শৌচটো কি ভাল কৰিব নোৱাৰে, কিন্তু অলপমান ঢিলাতকৈ অকণমান টাইট যিটো হৈ থাকে, গোটেইটো গোটা গোটা ওলায়, সেই গোটা গোটা পায়খানাটোহে সিহঁতে নৰ্মেল কণ্ডিশ্যনলৈ লৈ আহিব পাৰে। চাওক এইকেইটা। আৰু ছাগলী এটা লক্ষণ মোৰ খুবেই ভাল লাগে যে সিহঁতে ধান নাখায়, মানে ধানৰ থোকটো খায়, যিটো আমি কি বোলে চাউল বুলি কয়, এইটো চাউলৰ যিটো হেৰিটো আৰু থোকটো খায় সিহঁতে, ধানৰ থোকটো খায়, কিন্তু ধানৰ পাত কেতিয়াও নাখায়। খাব পাৰে, এনে টেষ্টিং কৰিবলৈ খাব পাৰে, কিন্তু এনেকৈ বোলে ধানে খাই পেট ভৰাম তেনেকুৱা নহয়। বেলেগৰ ছাগলী নাজানো দেই, কিন্তু মোৰ ছাগলীখিনি তেনেকুৱা নহয়। মই বিন্দাছ ইয়াত এৰি দি থৈ ঘৰলৈ যাব পাৰোঁ ইচ্ছা কৰিলে, কিন্তু মই নাযাওঁ বা
কাৰণ ধানৰ বাহিৰেও ইয়াত বেলেগ কিবা কিবি আছে, কলগছ আছে কাৰোবাৰ। অন্যথা মোৰ ছাগলীখিনি নতুন হয়, প্ৰথম লৈ আহিছোঁ ইয়াত, এসপ্তাহো হোৱা নাই অনা, এসপ্তাহমান হৈছে নেকি বা হিচাপ পোৱা নাই। সেয়েহে ইয়াত ছাগলীখিনি নাথাকি বেলেগলৈও যাব পাৰে, সেইবাবে মই সিহঁতক এৰি থৈ নাযাওঁ বাৰু। মই প্ৰায় ঘৰৰ পৰা আহিছিলোঁ 10টা বজাত ওলাই লৈ আহিছোঁ সিহঁতক ইয়ালৈ, মানে 10টাৰ পৰা প্ৰায় আধা ঘণ্টাত আহি পাইছে। আধা ঘণ্টাত 2 কিলোমিটাৰ 3 কিলোমিটাৰমান বাট খোজকাঢ়ি আহি থাকোঁতে এতিয়া খোৱা আৰম্ভ কৰিছে। আৰু সিহঁতক মই লৈ যাম প্ৰায় 12-1মান বজাত লৈ যাম। মোৰ বেলেগ এঠাই আছে, সেই ঠাইখিনিত থৈ কেনে মই ঘৰলৈ যাই ভাত খাই আহিমগৈ। তাৰপিছত আকৌ সিহঁতৰ লগত লাগি থাকিম। মই দিনটো মানে সেনেকৈ মেনেজ কৰোঁ সিহঁতক। দিনটো মই কিন্তু ভাতো লগত লৈ নাহোঁ, ভাতকেইটা মই ঘৰতে যাই কিনে খাওঁগৈ, মানে ভাল নাপাওঁ কিবা এটা ইয়াত ভাত খাই, কিবা বেছি মানে ভালো লাগে আৰু নাখাওঁ। সেইকাৰণে ঘৰত যাই ভাত খাওঁ, পুনৰ আহোঁ। ছাগলীকেইটাৰ ওপৰত বিশ্বাস আছে যে মই থৈ যোৱা জেগাখিনিত সিহঁত থাকিব, সেইটোৱে বিশ্বাস। আৰু মই আজিলৈ এনেকৈ ভাত খাই পোৱা নাই পথাৰত আহি কেনে। চাওক বিদাৰটো, এই বিদাৰটো মই ৰাখিম আৰু ইয়াক এতিয়া প্ৰায়খিনি ছাগলী বা ব্ৰিডিং হৈ গৈছে, কিন্তু ঠিক নাই, মোৰ যদি কিবাকৈ মিলি যায় ইয়াক মই ৰাখি থ'বও পাৰোঁ 2 বছৰমান ধৰি লওক। এনে চেলটো কৰিবই লাগিব, 2 বছৰমান মই ৰাখি থ'ব পাৰোঁ, নহ'লে ইয়াক 1 বছৰ পিছতে চেল কৰিব পাৰোঁ। এতিয়া মোৰ F1খিনিৰ লগতো ই ক্ৰছ কৰিলে, এই দুজনী ক্ৰছ হোৱা নাই, এই দুজনী হৈছে। খানা খোচা কৰি থাকে সিহঁতে, প্ৰায়কেইজনী F1 হৈ গৈছে। আৰু ডাঙৰ যিকেইজনী পোৱালি দিছিলে, পোৱালি দিয়া এজনীয়ে হোৱা নাই, 8জনী পোৱালি দিছিলে, এজনীহে কিন্তু সেইটোত অহা নাই, বাকী গোটেইকেইজনী সেইটোত আহিলে। এই যিজনী যে মোৰ ইয়াৰ ৰঙা ছাগলী পোৱালিজনী যে 7 মাহত পোৱালি জগাজনী, সেইজনী কিন্তু হিটত অহা নাই, বাকী গোটেইকেইজনী হিটত আহিলে। হিট ছাকচেছ। আৰু জগিবলৈ মোৰ এইজনী আছে, এই ছাগলীজনী, এইজনী আৰু এই বগীজনী, তাৰপিছত আৰু এইজনী এই বগীজনী জেগ হয় এইজনী। ৰাইজ আমাৰ চবৰে যাবলৈ সময় হ'ল, ওলাইছোঁ আৰু। ফাইনেলি মই আপোনালোকক কৈছিলোঁ যে দুপৰীয়া সময়ত মই ভাত খাব গ'লে থৈ যাওঁ, সেই জেগাখিনি পাই গ'লোহি। এই চাহ গছজোপাৰ তলতে মই থৈ কিনে যাওঁগৈ। ইহঁতে এতিয়া পূৰা গৰমৰ পৰা আহিছে যিহেতু, শুব ইহঁতে, ভালেমান সময় শুই কিনে ইফালে সিফালে খাব, তেতিয়ালৈ মই ভাত খাই আৰামত আহিব পাৰিম। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।